আহি পালোহি মোৰ জন্ম হোৱা আপোন গাঁওখন অৰ্থাৎ মাৰ ঘৰ। পোনপ্ৰথমে দেখাই লৈছোঁ গাঁওখনৰ এটা ধুনীয়া পৰিৱেশ। মমায়েকৰ ঘৰ আহি পাই বেটাক পানীৰ লগত খেলিবলৈ লাগে। আমাৰ ঘৰলৈ সোমাই অহা ৰাস্তাটো। ইয়াৰ আগতে আছে ফ্লৰিনা ককাকৰ ঘৰ। আচলতে বহুতেই নাজানে যে ফ্লৰিনাৰ অৰিজিনেল ঘৰ হৈছে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰত। বহুতে হয়তো যোৰহাট বুলিয়ে গম পায়, আচলতে ফ্লৰিনাৰ অৰিজিনেল ঘৰ হৈছে শিৱসাগৰ কোঁৱৰপুৰত। আজি আমাৰ ইয়াতে 2022 বৰ্ষৰ শিশু সমাৰোহ অনুষ্ঠিত হৈছে। এয়া ফ্লৰিনাৰ প্ৰয়াত ককাকৰ সোঁৱৰণত অনুষ্ঠিত হৈছে। সেয়েহে ইয়ালৈ আজি ফ্লৰিনা আহিব, ইয়াত ফ্লৰিনাই প্ৰগ্ৰেম কৰিব। আপোনালোকক যিমান পাৰোঁ প্ৰগ্ৰেম দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো চাই থাকিব। বন্ধু বান্ধৱীসকল, আমাৰ ইয়াতে 2022 চনৰ মইনা পাৰিজাতৰ শিশু সমাৰোহ হৈছে। ইয়াতে ফ্লৰিনা আহিছে, আপোনালোকক দেখাম যিমান পাৰোঁ, ভিডিঅ'টো চাই থাকিব। আমি আহি পালোহি শিশু সমাৰোহত। এতিয়া উপভোগ কৰা হওক ফ্লৰিনাৰ অনুষ্ঠান। দেৱজিৎ গগৈ দেউতাক মাক জ্যোতি আমাৰ মাজত উপস্থিত হৈছে। আমি তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ফ্লৰিনাৰ মাক দেউতাকক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, যাৰ যত্নত আজি ফ্লৰিনা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। ৰাষ্ট্ৰীয় অসমৰ লগতে আমাৰ এই গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেওঁলোকৰ দেউতাকৰ মাকক পৰিচয় কৰিব বিচাৰিছোঁ। এয়া দেৱজিৎ গগৈ, আপোনালোকে সকলোৱে চিনি পায়। আজি এই প্ৰয়াত ইন্দ্ৰনাথ গগৈ সুযোগ্য সন্তান বৰপুত্ৰ দেৱজিৎ গগৈ। এয়া তেখেতৰ ডাঙৰ বোৱাৰী তথা ফ্লৰিনাৰ মাক জ্যোতি গগৈ। সকলো এটা সহযোগৰ হাত চাপৰি অভিনন্দন জনাই তেওঁলোকক। আৰু আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। ইমান কষ্ট কৰি তেওঁলোকে বহুত দূৰ পাইছে, নগাঁও হোজাইত প্ৰগ্ৰেম কৰি আহিছিলে, তাৰ পৰা পোনে পোনে আহি ইয়াত আহি উপস্থিত হৈছে। অকল ৰাইজৰ হেঁপাহত ৰাইজৰ আগত এই অনুষ্ঠানটো পৰিৱেশন কৰিব পাৰিব। ধন্যবাদ। আমি সকলোকে দেউতা মা জ্যোতিক ধন্যবাদ জনাইছোঁ। দেৱজিতে দুআষাৰ ক'ব। সৰ্বপ্ৰথমে মই ইয়াত থকা সকলো ৰাইজকে মোৰ প্ৰণামৰ সেৱা জনাইছোঁ। ক'বলৈ গ'লে ইয়াত থকা সকলোবিলাক মোৰ বৰ্তা বৰমা, দদাইদেউ, খুৰীদেউ আৰু ককাইদেউ, বৌ আৰু লগৰ সমনীয়া আৰু ভাইটি ভণ্টি হ'ব। সকলো মোৰ নিজৰ আপোন মানুহে। এইখন মঞ্চ বহুত চিনাকি। এইখন মঞ্চতে আমি সৰুৰ পৰা ডাঙৰ হোৱা। দেউতাৰ যথেষ্টখিনি অৱদান আছিলে। সেই হেতুকে আমি যিমান পাৰোঁ এইখন মঞ্চৰ কাৰণে আহিম কৰিম। আৰু ইয়াত থকা সকলো কণ কণ মাইনা বাচ্চাসকল আমাৰ নিজৰে। সকলো এনেকুৱা কণ কণ মানুহে যিটো প্ৰতিভাবিলাক বিকাশ পালে আমাৰ গাঁওখনৰে নাম আৰু আগুৱাই যাব। সেইকাৰণে আশা ৰাখিছোঁ যে আপোনালোকেও এইখন সকলো কণ কণ মাইনাসকলক মৰম মানে আৰু সিহঁতৰ প্ৰতিভা আছে, প্ৰতিভাবিলাকত যে আপোনালোকে বিচাৰি আগবঢ়াই নিব সকলোৱে সুবিধা কৰি দিয়ে। এই মঞ্চখন এনেকুৱাখনে মঞ্চ যি আগবঢ়াই নিবৰ কাৰণে সকলোবিলাক সৰুৰ পৰা আমি টুটুদা, জোনদা, জানদাহঁতৰ যথেষ্টকৈ শিকিছোঁ। আৰু তেওঁলোকে যে এই মঞ্চখনৰ মানে গুৰি ধৰিছে। চ' ডেফিনেটলি এইখন বহুত আগবাঢ়ি যাব। বিশেষ নকওঁ, আমি ৰাতিপুৱা পূজাই প্ৰগ্ৰেম আছিলে, তাইভাগৰ প্ৰগ্ৰেম শনিবাৰ। বেছি
পোনপ্ৰণমে মই চিৰনমস্য মোৰ শহুৰ দেউতা তেখেতক মই সেৱা জনাইছোঁ আৰু সকলোকে মই নমস্কাৰ জনাইছোঁ। ঠিক আছে।